মাথো কবিতাৰ ফালৰ পৰা এটি কবিতা। কবিতাটিৰ শিৰোনাম মানাহ ৰাষ্ট্ৰীয় উদ্যান। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। মানাহ ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা কৰা আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান। চোৰাং চিকাৰীৰ কবলৰ পৰা নহলে নিশেষ হৈ যাব আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো প্ৰাকৃতিক সম্পদ। আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বহু জীৱ জন্তু আৰু চৰাই চিৰিকটিকে ধৰি বহুতো মূল্যৱান গছ গছনি। সেইবিলাক নিশেষ কৰিব বিচাৰে আজি চোৰাং চিকাৰীয়ে। সেইবাবে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা কৰোঁ বুলি ওলাই যাওঁ বোলো আমি। নহলে নিশেষ কৰিব আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো প্ৰাকৃতিক সম্পত্তি। চোৰাং চিকাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৰাজত্ব কৰিব খুজিলেই আমি যে নোৱাৰো দিব। নহলে অসমৰ মান ক'ত থাকিব? অসমবাসী আমি একতাৰ মাজেৰে জীয়াই ৰাখিব লাগিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ধন্যবাদ।